নমস্কাৰ। আজি 5 ছেপ্টেম্বৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিৱস উপলক্ষে শিক্ষক দিৱস হিচাপে উদযাপন কৰা হয়। সকলো শিক্ষাগুৰুলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম শিক্ষক দিৱস। গুৰুৰ গুৰু পৰম গুৰু মোৰ জন্মদাত্ৰী আই আৰু পিতাই, যাৰ সান্নিধ্যই খুলি দিলে দুচকু জ্ঞানৰ প্ৰথম চৰণ জীৱন দৰ্শন। দ্বিতীয় স্থান শিক্ষাগুৰুৰ, যাৰ সান্নিধ্যই দেখুৱালে পথ পোহৰৰ। জ্ঞান অবিহনে অসম্পূৰ্ণ আমাৰ জীৱন। আন্ধাৰৰ বাটেদি পোহৰৰ আলোক বিলাই অৱচেতন মনক চেতনাৰ কহিপাত পঢ়াই জীৱনক যিজনে দিলে এটি ঠিকনা, তেৱেঁই শিক্ষাগুৰু মোৰ শ্ৰদ্ধাৰ। সাগৰ সম বিশালতাই হৃদয়ত ৰাখি ত্যাগৰ আমোঘ মন্ত্ৰেৰে জ্ঞানৰ বিলাই জ্যোতি ৰোপণ কৰে প্ৰতিদিনেই এজুপি বটবৃক্ষ, যাৰ ছাঁত জিৰাব পাৰিব এদিন ভাগৰুৱা বাটৰুৱা আহি। যাৰ সুবাসেৰে সুবাসিত চৌদিশ বিলাই মাথো বিলাই নিবিচাৰে কোনো প্ৰতিদান। মমৰ দৰে জ্বলি শেষ হয় তথাপিও থমকি নৰয়, সেয়াই মোৰ গুৰু মহান। মানুহ গঢ়াৰ কচৰৎ কৰি কৰি ভাগৰা নাই কাহানিও, সেয়ে তুমি জ্ঞানৰ দেৱতা। শিক্ষক দিৱসৰ আজিৰ এই পবিত্ৰ ক্ষণত একাঁজলি শ্ৰদ্ধাঞ্জলি যাচিছোঁ সকলো গুৰুলৈ সবিনয়েৰে। গুৰু আৰু শিষ্যৰ এৰাব নোৱাৰা এনাজৰী যুগমীয়া হৈ ৰওক যুগে যুগে। ধন্যবাদ।